ডাঙৰ চিন্তা এটা আহিছে মোৰ তোৰ মাথাত যে ডাঙৰ প্ৰশ্ন সোমাইছে সেইটোৱে ডাঙৰ কথা পঢ়া শুনা কৰিলো কি হ'ব এতিয়া BA পাছ কৰিলো MA পাছ কৰিলো চাকৰি কাৰণে মাথাটো গৰম হৈ গৈছে তোক কথা এটা শুনো তই ডাঙৰ হৈ কি কৰিবি তই জানই দেখোন মই বিমলা জীয়েকক ভাল পাওঁ বিয়া পাতিম নহয় তই ডাঙৰ হৈ কি কৰিবি কি কৰিম বিয়া পাতি সংসাৰ কৰিম ১-১০ মান ল'ৰা ছোৱালী জন্ম দিম পাপা পাপা বুলি মাতিব কিমান যে ভাল লাগিব নহয়নে এই নহয় তই ডাঙৰ হৈ কেনেকে চলিবি সেইটোহে সুধিছো মই গাড়ী চকা নেকি চলিবলে তেৰিকা নহয় তোক মই কওঁ কিবা তই কৰ কিবা তই যে বিয়া পাতিবি সংসাৰো কৰিবি আকৌ ল'ৰা ছোৱালীও জন্ম দিবি তই সিহঁতক খোৱাবি কেনেকে একদম চিম্পুল কথা তই জানই দেখোন দেউতাই হাজিৰা কৰে মোৰ মাইকীকো পঠিয়াম ল'ৰা ছোৱালীৰ লগত মই খেলি থাকিম ভাই তোৰ জীৱন জিংগালালা Oh no! Revive. Hey, tao mobile ke le mobile jumi bai sa aso. Ini. Revive. Hey, tao mobile ke le mobile sa aso jumi mobile be hale ki hobo নহয় মোৰ ঘড়ী চই নাই টাইমনো কিমান হ'ল এটোৱে চাম বুলি ভাবিছো তই ভিক্ষাই নি তই ঘড়ী এটা কিনিব নোৱাৰ টাইম 10টা 15 পাইছে ইমান ঘূৰাইছে পাৰিছে নি কোনে পাৰিছে তই পাৰিছ মই পাৰো নেকি ঘূৰাইছে এই ঘটি খোৱা কেনে ইয়াত পাতি আছো কোনে পাতি আছে লোকে খেলি আছে আকৌ তই ডিষ্টাৰ্ব দিবলৈ আহিছে পাতি আৰু উঠি যা ইয়াৰ পৰা ভিক্ষাৰী চেলা লোক মোবাইল চাবলৈ আহিছ টকা এটা দিম যা ইয়াৰ পৰা উঠি যা লোকক আমনি কৰি খেলা সময় মোক ভিক্ষাৰী পাইছ নেকি তই হা মই কি 10 টকাৰ দোকানত বহি আছো নেকি তই জান নেকি তই পাতিছ না তই জান নেকি ঐ তই পাতিছ মোক দিবলৈ আহিছ মই ক'ত পাতিছ দেখিছ মোক পাতা ঐ পাতি পিনি মুকে দম দিবলৈ আহিছ ঐ দাদা মহে পাতিছিল তই পাতিছিল তই আপুনি পাইকেলে কোৱা নাছিল ঐ দেখিছিলি তই নহয় দাদা শকত মানুহে যে বেছিকে পাতিছিল সেইটো কাৰণে আপোনাক কৈছিল জানে আপুনি আজি বা জানিলে কবি ঐ ভাইটি তুমি যে ইয়াত মুতি আছা তোমাক কোনো নধৰে নি ধৰি দিব নিজে বস্তু নিজে ধৰি লৈ কৈছে